So hello guys, কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মই মোটামুটি ঠিকে আছো তো আজি ফাৰ্স্ট টাইমৰ কাৰণে নাইট কেম্পিং কৰিম তাকো বুৰৈ ৰিভাৰ বুৰৈ নদীত কৰিম আমাৰ ঘৰৰ পৰা মিনিমাম 3 কিলোমিটাৰ মান দূৰত আছে বুৰৈ নদী তো মোৰ লগৰ গিটাও গৈ আছে তো দেখিছে আপোনালোকে ৰামঘাটৰ ভিতৰতে দেখিছিলে মোৰ লগৰ গিটাক তো হিহঁতৰ লগতে আজি ফাৰ্স্ট টাইমৰ কাৰণে ৰামঘাটৰ পৰা আহি পেলাই আমি বুৰৈত থাকিল গাইস মাংস কিনিব গৈ আছে তো চাই লওক এইবিলাক কি লোৱা হৈছে আমি বুৰৈত গৈ আপোনালোকক ভালকৈ দেখাম এইবিলাক কিবা কিবি তেল চেল লোৱা হৈছে ইয়াত তো ইয়াতে এইবিলাক কলপাত লৈছোঁ আৰু এয়া খৰি দেখিছে খৰি আৰু বাটত পালে উঠাই ল'ম আৰু বেগতো এইবিলাক কিবা কিবি আছে মাংস চাংস তাত গৈ দেখাই আছোঁ তো গাইছে ফাইনেলি আহি পালোহি আমাৰ জেগাটো ইয়াত দেখিছে এইবিলাক চাউল আছে মাংস আছে আৰু কিবা কিবি আছে তো ইয়াতে আজি থকা হ'ব তো ইয়াত চৌকা ইয়াত এই কেৰাহী দেখিছে আৰু খৰি লৈ আহিছোঁ আৰু এইবিলাক চৌকাবিলাক আছে আৰু লগতে আমাৰ টিউপালবিলাক চাই লওক তো ডিছবিলাক চাওক কিমান ডাঙৰ ডাঙৰ তো আজি ভাত খোৱাৰ প্লেন নাছিলে মেগী খোৱাৰ প্লেন আছিলে সেইকাৰণে দেৱাশিছে সৰু ডিছ আনিছে কিন্তু তো ভাত খাম যে আমি কলপাত আনিছোঁ বাৰু চিন্তা কৰিব নালাগে তো কলপাতবিলাক আছে পলিথিন আছে তো তাতে খাম মোনা আছে তো মোনাটো দিয়া হ'ব এইবিলাক বস্তুবিলাক পানী বটলবিলাক দেখিছে একদম পূৰা নেক্সট লেভেল পানী বটল আৰু এইবিলাক বেগবিলাক আছে তো ইয়াতে থকা হ'ব আৰু জুই জ্বলোৱাৰ প্ৰচেষ্টা চলি আছে আমাৰ জয়ন্তই জুই জ্বলাবলৈ চেষ্টা কৰি আছে তো বঢ়িয়া দেখিছে মম জ্বলি আছে আৰু ইয়াত ভাত বনাই আছোঁ মই আৰু ইয়াত দেখিছোঁ জুই জ্বলি আছে আৰু এইফালে লগৰকেইটা আছে সেইফালে মম জ্বলি আছে বিন্দাছ আমি ভাতটো ফাৰ্ষ্ট বনাই লওঁ তাৰপিছত মাংস বনোৱা হ'ব গতিকে এটা এটাকৈ সকলোখিনি দেখাই আছোঁ আৰু ৰাতিপুৱা মৰ্ণিং ভিউটো দেখাম যে বুৰৈ নদীৰ মৰ্ণিং ভিউটো কেনেকুৱা তো গাইছ আমি য'ত থাকিম বুলি ভাবিছিলোঁ তাত মানে কি হ'ল ধুমুহা আহি গ'ল কাৰণে আমি আমাৰ জেগাটো চেঞ্জ কৰি দিলোঁ তাৰ নাই আমাৰ টিউপালো উৰুৱাই লৈ গৈছে যিটো বতাহ আহিছে তো ইয়াতে ছাইডতে আছে এইফালে মন্দিৰ আছে তো এই মন্দিৰৰ কিনাৰতে আছোঁ মানে মন্দিৰটো অলপ দূৰত আছে তো একদম ভাত চাত লৈ ল'লোঁ পূৰা মাংস আছে তো এতিয়া বিন্দাছ খাই থাকোঁ গাইছে একদম পূৰা ভাত চাত খাই ল'লোঁ ভাত চাত খাই একদম পূৰা বিচনা চিচনা পৰা হৈ গ'ল এইকেইটা দেখিছোঁ চব ইয়াতে শুই আছে তো এতিয়া আমিও গৈ পেলাই বিন্দাছ শুম কাইলৈ মৰ্ণিং আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া ইয়াতে শুই আছোঁ গতিকে তো গাইজ গুড মৰ্ণিং তো ইয়াতে আছিলোঁ কালি এইটো ঘৰ দেখিছোঁ তো কালি ৰাতি ইয়াতে থাকিলোঁ বতাহ ধুমুহাৰ কাৰণে তাত থকা নহ'ল যোনটো ফাৰ্ষ্ট আমি জেগা চিলেক্ট কৰিছিলোঁ তো মন্দিৰৰ ইফালে থাকিলোঁ আমি ইফালে ঘৰ আছিলে পূৰা টিং চিং দিয়া আছিলে বৰষুণৰ কোনো একো প্ৰব্লেমেই হোৱা নাছিলে খালি তাৰপৰা আহোঁতে অলপ প্ৰব্লেম হ'ল আৰু জুই চুই জ্বলাওঁতে এইবিলাক সৰু সুৰা প্ৰব্লেম হৈছে আৰু সেইবিলাক আৰু একো নাই আৰু তো দেখিলে এতিয়া চাই লওক এইখনে হ'ল বুৰৈ ৰিভাৰ তো সেইখনে বুৰৈ ৰিভাৰ আৰু সেইটো হ'ল মেইন নেশ্যনেল হাইৱে আৰু সেইফালে আছে আমাৰ ৰেলৱে ব্ৰিজ তো গতিকে এতিয়া আমি ঘৰলৈ যাম তো মৰ্ণিং ভিউটো অলপ চাই লওক আপোনালোকে বুৰৈ ৰিভাৰ 1 2 3 1 তো গাইজ ভিডিঅ'টো চালে তো ভিডিঅ'টো দেখালোঁ যে আমি নাইট কেম্পিং কেনেকৈ কৰিলোঁ প্ৰথমবাৰ নাইট কেম্পিঙত কি কৰা হ'ল কি মানে দেখুওৱা হ'ল তো সেইবিলাককে সৰু সুৰাকৈ অলপ দেখালোঁ আৰু বুৰৈ ৰিভাৰখনো দেখালোঁ মৰ্ণিঙৰ ভিডিঅ'টো বুৰৈ ৰিভাৰ হয় তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটা মোৰ নতুন ভিডিঅ'ত গতিকে
বাই বাই, টেক কেয়াৰ।